উচ্ছেদ খালি মিয়াৰে হয় অসমত। অসমীয়াৰ কেনেকে উচ্ছেদ হ'ব? গতিকে এইটো যে এটা অসত্য কথা প্ৰচাৰ কৰি আছে, এইটো এটা টেলিভিশ্যন চেনেলে প্ৰচাৰ কৰি আছে। যেতিয়া ইলেকশ্যনৰ দিনাখন এটাও উচ্ছেদ নহ'ব, পাহাৰৰ মানুহখিনিয়ে নক'ব জানো আমাক ইমান টেনশ্যন, ইমান চিন্তাত অকল মিডিয়াকেইটাই পেলোৱালে বুলি? ভাবিব নাই কওকচোন? এখন নটিচ আছে নেকি? নটিচ হ'ব, গুৱাহাটীৰ পাহাৰৰ ওপৰত যদি মিয়া আছে, মিয়াৰ ওপৰত নটিচ হ'ব, কিন্তু অসমীয়াৰ ওপৰততো নটিচ নহয়। এইটো এটা অসত্য কথা প্ৰচাৰ কৰি আছে কেইদিনমানৰ পৰা। এনেকে ভোট পায় নেকি? কোন পাহাৰত এতিয়া এভিকশ্যন হ'ল কওকচোন? মইতো আজি সৰ্বানন্দ সোণোৱাল আৰু মোৰ কিমান দিন হৈ গ'ল? 9 বছৰ 10 মাহ হৈ গ'ল। 9 বছৰ 10 মাহত গুৱাহাটী, নৱগ্ৰহ, নুনমাটি কোনটো পাহাৰত এভিকশ্যন হ'ল? ৰাইজ শংকিত আপোনালোকে কৰিছে। আপোনালোকে আজি কথাটো ক্ষমা